এই যে মানুহটোৰ পৰা শান্তি নাই আৰু দেই। এইটো আকৌ কোনে ফোন কৰিলে? আৰু কোনো নম্বৰ। হেল্ল'। এবাৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ হয় মই। আপুনি? নাই। ঠিকে আছে দিয়ক। এই ময়ো একমাত্ৰ ঘৰৰ ছোৱালী, মা দেউতা মই। এই মতাটোৰ পৰাতো শান্তি নাই, অকল মদ খোৱা। ইয়াকে ফচাই পিনি ইয়ালৈকে যাম। নাই। ভাল লাগে। ভালেই হ'ব দিয়া। তোমালোকৰ দেউতায়ো ইঞ্জিনিয়াৰ কৰে, আমাৰ দেউতায়ো পুলিচ কৰে। নাই। নম্বৰটো পাছে কেনেকৈ পালা? হয় নেকি? এয়া মায়ে কাঁহী বাতি ধুব দিছে, পানী তুলি আছোঁ। কাঁহী বাতি ধুইছোঁ, কি ক'বা। ঠাণ্ডা বতৰ, পানী চুবলৈকে একদম ঠাণ্ডা, ক'বই নোৱাৰি আৰু। একদম মোৰ যে জানা, কাঁহী বাতি ধুই গোটেই নখকেইটা লেতেৰা হৈ গ'ল। আকৌ চফা কৰিব লাগিব। সঁচাকৈ মানে ঘৰখনৰ একমাত্ৰ ছোৱালী বুলিও একদম ৰেহাই নাই জানা, অকল কাম কৰিবকে দি থাকে মাজনীয়ে। ভিডিঅ' কল নে? ভিডিঅ' কল এতিয়া নকৰোঁ, কাইলৈ ভিডিঅ' কল কৰিম। হ'ব দিয়া এতিয়া। নাই বাই, হ'ব দিয়া। কি বাপেকে এইটোৰ লগতে অলপ চেনি খাব লাগিব ৰ। এনেইতো মোৰ ঘৰখনত শান্তিয়ে নাই।